আপুনি অকলে আহিলে আৰু লগত নাই অহা কোনো ছোৱালী এনেকৈ দিব জানো আপোনালোক ক'ৰ মানে বৰযাত্ৰী ক'ৰ পৰা আহিছে ছোৱালী ঘৰ নগাঁৱত আপোনালোকৰ ঘৰ বালিগাঁৱত খেতিত পুৰা লাগিছে ককাইদেউ দাদা কেনেকৈ দিছে 20 টকা সকলোৱে 20 টকাই নে অমিতা কেজি 20 টকা আপুনি 1 কেজি জোখকচোন দেই মই আহি আছোঁ কাম এটা ব্যস্ত আছোঁ এতিয়া আইতা আপোনাৰ ঘৰ কোন কোন আছে ঘৰত দেও হেৰাহে জনাইছোঁ আৰু কেনেকৈ দিছে 60 টকা দিছে অঁ কেজি 60 টকা আধা কেজিত কিমান ল'ব 30 টকা দিব লাগিব আপুনি জুখি ৰাখকচোন মই আহি আছোঁ দেই পাচলি দিছে নেকি কেনেকৈ দিছে বিলাহী কেনেকৈ দিছে বিলাহী 100 টকা কেজি ইমান দাম কিবা কম হ'বনে ঘৰত কোন কোন আছে মই ঠিক আছে মই আপোনাৰ পাচলি ল'মহি দেই আহি আছোঁ গৰু গাখীৰ নে ম'হৰ গাখীৰ ককাইদেউ মোৰ প্ৰেছাৰ আছে মানে মই ম'হৰ গাখীৰটো নাখাওঁ ল'লোহেঁতেন এপোৱামান গৰু গাখীৰ নে ম'হৰ গাখীৰ বিকিছে ম'হৰ গাখীৰ আছে এটাহে আছে গাখীৰৰ লিটাৰ কেনেকৈ দিছে 50 টকা দৈ হ'ব নেকি দৈ নাই অকল এমাহ গাখীৰ ন ঠিক আছে আমি আহি আছোঁ বাৰু দেই আমি ল'ম বাৰু দেই দাদা কথা এটা সুধিবলৈ আছিলে মানে ইমান আহিলোঁ আমি এইফালে হঠাতে মানুহখিনি ৰৈ থকা দেখিলোঁ গাঁৱৰ পৰা আহিছোঁ বিশেষ একো নাজানো কিয় ৰৈ দিলে বাৰু এনেকৈ পাৰ হ'ব পাৰিম নে ৰাস্তাটো এতিয়া জনাব নেকি আপুনি অকণমান আপুনি যিহেতু কৰ্তব্যত আছে মানে মানুহখিনি ৰোৱা দেখি আমিও ৰৈ দিলোঁ সেইকাৰণে আপোনাকে সুধিছোঁ আৰু কাকনো সুধিম এতিয়া কেনেকৈ পাৰ হ'ম বাৰু ৰাস্তাটো বাইদেউ বহুত ভাল কাম কৰিছে দেই আপোনালোকে এই কামটো কিয় বাছি ল'লে পৰিৱেশটো ভাল হৈ থাকিবলৈ হয় ঘৰ দুয়োগৰাকী একে ওচৰতে নেকি হয় আপোনাৰ নাম মোৰ নাম কমলা দাস আৰু আপোনাৰ বাইদেউ বিমলা বাগচি ন ওচৰা ওচৰিকৈ লাগক ভাল কাম হৈছে কি হৈছে আপোনাৰ কি হ'ল কিয় কাম কৰি কি কাম কৰে আপুনি আৰু এয়াকে কৰে হয় আইতা ক'ত যায়গৈ ক'লৈ আহিছিলে আপুনি অকলে বহুত দূৰৰ পৰা আহিছে অকলে আহিলে আৰু ঘৰত কোন আছে কোনো নাই ঘৰত দাদা কি কাপোৰ আনিছে চাওঁ দেখাব নেকি কি আছে চাওঁ অঁ এইবোৰ কেনেকৈ দিছে কাপোৰ যোৰা 20 টকাকৈ কাপোৰ দিছে অঁ বহুত দূৰত ক'ৰ পৰা আনে আপুনি কাপোৰবোৰ নামটো কি কোন জেগাত
গছ ৰুইছা নেকি? কি কৰি আছা তোমালোকে? গছ পুলি কেনে ৰুব লাগে বাৰু আমি? পুলি ৰুলে আমি অক্সিজেন পাওঁ আৰু তাত ছাঁ পাওঁ আৰু বহিব পাৰোঁ আৰু তাত আমি খেলিব পাৰোঁ। ডাঙৰ সকলে ফল মূল পাওঁ। তোমালোক কোন স্কুলৰ? আমি জ্ঞানজ্যোতি বিদ্যাপীঠৰ। অঁ, বৰ ভাল কাম কৰিছা দেই তোমালোকে। এই কামটো কোনে কৰিবলৈ তোমালোকক কৈছে? মাহঁতে। মাহঁতে কৈছে তোমালোকে সদায় ৰোৱা নে কেতিয়া কেতিয়া ৰোৱা? সদায় ৰোৱা নে গছ পুলি? সদায় ৰোৱা? তোমালোকৰ ঘৰত কি কি গছ আছে? আম গছ আৰু মধুৰি গছ অঁ, আৰু এতিয়া যে ৰুইছা পুলিটো, এইটো কিহৰ পুলি? আম পুলি। ঠিক আছে, ভাল কাম কৰিছা দেই। বাইদেউ, অথনি মই লগ পাইছিলোঁ, কথা পাতিবলৈ নহ'লে বাৰু, ঘূৰি ফুৰিলোঁ কাৰণে। কি কি আনিছে আপুনি? মই ঘি আনিছোঁ, মৌজোল আনিছোঁ, লগ দি দিলোঁ। ল'ৰা ছোৱালীক খোৱালে খুব ভাল। ভাল নেকি? আপোনালোকে খাটি হয়, মই ঘৰতে বনাইছোঁ। কেনেকৈ কৰে অকণমান জনাব নেকি? মানে কেনেকৈ প্ৰস্তুত কৰে? আমি বিশেষ নাজানো, কিনি খাওঁহে আৰু। ঘৰতে আমি নিজেই প্ৰস্তুত কৰিছোঁ মৌজোল ঘি। অঁ, বটল আপুনি ল'লে লওক, খাটি হয়, ল'ৰা ছোৱালীক খোৱালে খুব ভাল। কেনেকৈ দিছে? এই ঘি 400, তাৰপিছতে মৌজোল 200। অকণমান কমাবনে? নাই কমটো নহ'ব ন। আপুনি ক'ৰ পৰা আহিছে? মই লপহীয়াৰ পৰা আহিছোঁ। লপহীয়াৰ পৰা আহিছে। নামটো আপোনাৰ? কাঞ্চী চেত্ৰী। কাঞ্চী চেত্ৰী। ঘি লৈ লওক। হেৰি হৈ গ'ল, নেপালী হৈ গ'ল। বহুত বয়স হয় নেকি? বয়সটো মনত আছেনে? বাইদেউ, আপুনি কোন স্কুলৰ? অঁ, এতিয়া আপুনি মানে ক'ৰবাত আহিছিলে নে স্কুলৰ কামতে? বেলেগ স্কুলৰ কামতে। আপুনি কি পঢ়ায়? অসমীয়া পঢ়ায় ন? আৰু তোমালোক ভণ্টি ক'ত আহিছিলা? হা? অঁ, ডান্সৰ স্কুলৰ পৰা আহিছা? ডান্সৰ স্কুলৰ। ডান্স কৰিব পাৰানে? পাৰা? কোনে শিকায় তোমালোকক ডান্স? কাপোৰ বেপাৰী এইফালে আহক। এগৰাকীক দিবলৈ এতিয়া হাতত একোৱেই নাই নহয়। কাপোৰ বেপাৰী সেইফালে গুচি নাযাব দেই। হেৰি নহয়, এই কি আনিছে কাপোৰ? বা ধেৰ আনিছে দেখোন। কিমানকৈ এইবোৰ? এযোৰত কিমান? 20 টকা। 20 টকা? ইমান কম দাম কাপোৰযোৰ?